সৰু বাপেৰ সৰু তই হবি বৰ গৰু তোৰ জহে মিলিব ভাতে তোৰ জহে মিলিব আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। বলকচোন টুইন্স গাৰ্লৰ লাইফটোনো কেনেকুৱা হয় তাকে আপোনালোকক দেখাওঁ। যিহেতু বহুতে আমাক লগ পালে সোধে, তোমালোকৰ আমাৰ বহুত প্ৰশ্ন সোধে, গতিকে ভাবিলোঁ এই চেনেলটোৰ যোগেদি সেই প্ৰশ্নবিলাকৰ উত্তৰ আপোনালোকক দিম আৰু আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই থাকিব, গতিকে সেই প্ৰশ্নবিলাকৰ উত্তৰো আপোনালোকে পাই যাব। আৰু যিহেতু আজি গৰু বিহু, গতিকে সোনকালে উঠিলোঁ বাৰু। তাৰপাছতে এতিয়া গৰু বিহুৰ যিহেতু বহুত কাম নহয় জানো, আমাৰ ইফালে গৰু আছে আৰু ছাগলীও আছে। যিহেতু ছাগলীৰ বিহুত নাথাকে, গতিকে আমি গৰু বিহুৰ দিনা ছাগলীকেইটাকো আমি বিহু পালন কৰোঁ। যিহেতু গৰুকেইটা যেনেকুৱা আমাৰ মৰমৰ, ছাগলীকেইটাও আমাৰ বহু বেছি মৰমৰ, গতিকে আমি সিহঁতকো বিহু পালন কৰোঁ। আৰু ইফালে নতুনকৈ এবাৰ ছাগলীৰ পোৱালি হৈছে, গতিকে সিহঁতৰো বিহু পালন কৰিম। গতিকে আহকচোন এটা গাঁৱলীয়া জীৱনৰ গৰু বিহুৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ দিওঁ, আমি চাওক। আৰু ইফালে মোৰ গৰু বিহুৰ দিনাখনে চকুৰ বেমাৰ হৈ আছে, ভালকৈ কথা পোৱা নাই, যিহেতু বিষ হৈ আছে, মানে গাটো ভাল লাগিছে। আৰু ভণ্টিয়ে কথাটো কৈছে আৰু মাখি মাৰো জাত জাত দীঘলতি দীঘল পাত মাখি মাৰো জাত জাত মায়েৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু তোৰ জহে মিলিব ভাতে তোৰ জহে মিলিব ভাত। মই গৰুক গা ধুৱাবলৈ দেউতা গৈছে গৰুকেইটালৈ, আৰু মই গৈ আছোঁ ইফালে সেইকেইটালৈ গৈ আছোঁ। ইফালে দেউতাই গৰুকেইটা লৈ আহি আছে। চেম্পু লাগিব নেকি? সৰু বাপেৰ সৰু তই হবি বৰ গৰু তোৰ জহে মিলিব ভাতে তোৰ জহে মিলিব ভাত। সেইকেইডাল চাট মাৰি বনাই আছে পিঠা। যিহেতু কালি গোটেইকেইটা বনোৱা নহ'লে, গতিকে এতিয়া বনাই আছে। তাৰ ফুলাটো মায়াবিনীটো কি হ'ল কোৱা, কেনেকুৱা লাগিছে? অঁ দিকু খাইছা? কোৱা। ইফালে মায়ে গোসাই কৰি থৈ দিছে, গামোচা আৰু ৰছী আগবঢ়াই থৈ দিছে।
আৰু আমাৰ থাপনাখন ঘৰৰ ভিতৰতে ৰাখিছোঁ। হেল্ল' অসমবাসী গাইজ, এইফালে ৰাতিপুৱা ভাত পানী খাই অলপ ৰেষ্ট লৈ ল'লোঁ। ৰেষ্ট মানে মই ভিডিঅ' এডিট কৰিলোঁ বাৰু, যিহেতু আপোনালোকক ভিডিঅ' দিয়াটো মেণ্ডেটৰী হয় নহয় জানো। ভিডিঅ' এডিট কৰিলেহে আপোনালোকক দিব পাৰিম। আৰু তাই অলপ শুই ল'লে বাৰু। এতিয়া আমি যাবলৈ ওলাইছোঁ খুৰীহঁতৰ ঘৰত, যিহেতু বিহু খাব মাতিছিলে, গতিকে ভাবিছোঁ এতিয়া যাই আহোঁ। গৈছোঁ নঙলাৰ মুখত প্ৰৱেশ কৰিম। তাক কোৱাৰ পিছত এতিয়া গম পায়। ইফালে খুৰীয়ে কচু কাটি আছে। বিহু লাগিছে চবৰে, আমাৰ ইফালে শাক গোটোৱাই নাই। শাক খাব লাগে, এয়া খুৰীয়ে গোটাইছে। শাক বুটলিবলৈ এইকেইবিধ হ'ল বাৰু, আৰু ঘৰতো কেইবিধমান আছে। 100 এবিধ শাক গোটাব লাগে। কিমানখিনি পাৰোঁ গোটাও। 100 এবিধ নহ'ব চাগে, যিহেতু আজিকালি ইমান শাক নাইয়ে প্ৰায়, গতিকে যিমানখিনি পাৰোঁ গোটাও আৰু। ইফালে শাক গোটাই আনিলোঁ। 100 বিধ লাগে, কিন্তু 100 বিধ পাবলৈ নাই। বহুত বেছি কষ্ট কৰি ইফালে লৈ আহিছোঁ। 26 বিধ হৈছে। গৰু আগবঢ়াবলৈ ৰাখিছোঁ গামোচা এখন আৰু ৰছী, আৰু ইফালে পানী, আৰু এখন বিচনী এখন লাগিবই যিহেতু। ইফালে এয়া কচু কাটি আছে, কিন্তু হাতত এয়া পলিথিন যিহেতু ধৰে এনেকৈ এয়া। মোৰ চকুৰ অৱস্থা এয়া। আৰু এইফালে ভোট দিয়া চিন যোৱাই নাই। ইফালে চাপৰ খাই আছে। কাজিয়া কিয় লাগিছে আকৌ? কাজিয়া লাগি খাই নেকি? ল'বা বিঠি দিয়া, লচি দিয়া, গামোচাখন, তাৰপিছত নথি দিয়া। নথিডাল খোলোৱে হ'ল। গৰু আহি ঘৰ পালেহি। এতিয়া আমাৰ ঘৰৰ ভিতৰত মানে চোতালত এয়া কৰি আছে, আদৰি আছে। সি খোৱাত ব্যস্ত। সদায় ঘৰত আহিবা। সি বিহু আগদিনাখন জন্ম হৈছিলে। ইফালে সন্ধিয়া কামখিনি কৰি বিহু চাবলৈ যাবলৈ বুলি ওলাইছোঁ। আমাৰ এই ওচৰতে বিহু হয়, গতিকে আমি তিনিওজনী ওলাইছোঁ। আহক অকণমান দেখাই থাকিম বাৰু আপোনালোককো। ব'লক আমি যাওঁ। এই যে মই ক'লো অলপ আগতে প্ৰজন্মৰ পিছত প্ৰজন্ম বিহুৰ পৰা আহি পালোঁ। আমি এতিয়া বিহুৰ পৰা আহি পালোঁ। আজিৰ ভিডিঅ'টো কেনে পাইছে জনাব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।